खुलुमबाय स्टुडियो आं रबन बसुमतारी श्री श्री लक्ष्मी फुजा फोरबोआ थांनाय 2 अक्ट'बरनिफ्राय जागायबाय। धेकियाजुलि बैरागुरि फोथाराव श्री श्री लक्ष्मी फुजा फोरबो फालिनाय हाबाफारि लादों। धेकियाजुलि बैरागुरि फोथाराव श्री श्री लक्ष्मी फुजा फोरबो फालिनाय हाबाफारिजों लोगोसेनो श्री श्री लक्ष्मी फुजा फोरबोनि सिलभार जुबली हाबाफारिबो लादों। नंगौ सनितपुर जिल्लानि धेकियाजुलि बैरागुरि फोथाराव साननैनि हाबाफारि लानानै श्री श्री लक्ष्मी फुजा सिलभार जुबली हाबाफारि लादों। मख'नो गोनांदि सिलभार जुबली फालिथाय बायदि 7 अक्ट'बर खालि बेलासि 4 रिंगायाव मोनसे धोरोमारि सावरायनाय जथुम खुंनाय जादोंमोन आरो बे हाबाफारियाव गाहाय आलासि महरै सान्थाल थुनलायारि आफादनि आफादगिरि दुम्ब्रुघर चारान बिथाङा बाहागो लादोंमोन। बेनि अनगायैबो जर'खा आलासि महरै सान्थाल थुनलायारि गौथुमनि गाहाय बोसोनगिरि प्रेमानन्द चरण आरो आसाम साहा ट्राइबेल फरायसा आफादनि मिरु आफादनि नेहाथारि महन थान्थिजों लोगोसे सनितपुर जिल्लानि सान्थाल थुनलायारि आफादनि आफादगिरि कृष्ण कान्त मानझी आरो मलनपुखुरी गुदि फरायसालिनि गाहाय फोरोंगिरि दीपेन गस्वामी बिथाङाबो नुजाथिदोंमोन। সাংবাদিকসকলক মই ধন্যবাদ জনাইছোঁ। আজি আমাৰ बैरागुरि পথাৰৰ এই লক্ষী মন্দিৰটো 25 বছৰ ৰূপালী জয়ন্তী অনুষ্ঠিত কৰিছোঁ। আজি এই ৰূপালী জয়ন্তীৰ জৰিয়তে আমাৰ এই গাঁওখন কেনেধৰণৰ লক্ষী পূজা পাতিছে আহিছে, কিমান বছৰ আজি 25 বছৰ হৈ গ'ল, এনেকুৱা বেকৱাৰ্ড আছিলে এই গাঁওখন। আজি আমি ভাবিছোঁ যে এই ধৰ্ম অনুযায়ী আমাৰ মানুহবিলাকক বা আমাৰ লক্ষী স্থানত ভালকৈ আমি পৰিচালনা কৰিব পাৰিম। মানুহবিলাকে এটা একত্ৰিত আহক, শিক্ষিত হওক। এই লক্ষী পূজাৰ জৰিয়তে দি আমি মানুহবিলাকৰ আমাৰ সমাজখনকৈ আমি জীয়াই ৰাখিব লাগে। সমাজখন ভৱিষ্যতৰ ল'ৰা ছোৱালীৰ উজ্জ্বল কৰিব লাগে। সেইবুলি আমি আজি লক্ষী পূজা পাতি আমাৰ ধন সম্পত্তিৰ কথা এতিয়ালৈকে আমি লক্ষী পূজা হৈ আজি আমি অলপ স্বাৱলম্বী হ'ব পাৰিছোঁ। গতিকে আমি এই লক্ষী পূজাটো আমাৰ সমাজৰ এটা লক্ষী দেৱীয়ে যাতে সমাজখন আগুৱাই নিয়ে, ধন সম্পত্তি হওক আৰু লগতে আমাৰ এই ৰাইজ बैरागुरिবাসী ৰাইজে সকলোৱে আমাৰ মাজত উপস্থিত থাকক, যে একতা হওক আৰু ভৱিষ্যতৰ আমাৰ ল'ৰা ছোৱালীবিলাকক এই পৰিৱেশ বিচ্ছিন্ন হ'ব নালাগে, একতাই হৈ থাকিব লাগে আৰু আমাৰ কেনেকৈ আগুৱাই যাম সেইটো কাৰণে আমি আজি এই 25 বছৰ হ'ল আৰু আজি এই 25 বছৰ ৰূপালী জয়ন্তী অনুষ্ঠিত কৰিছোঁ। আমি ইয়াত অকল बैरागुरि পথাৰ আৰু বঙালী দুখন গাঁৱৰহে পাতিছোঁ। ইয়াত তেনেকুৱা बैरागुरि বা বেংগলী বা শিঙিমাৰি তেনেকুৱা আমি পাতা নাই। बैरागुरि সাঁওতাল সমাজ ৰাইজে পাতিছে। ঠিক আছে। এই ৰূপালী জয়ন্তী বৰ্ষত মোক নিমন্ত্ৰণ কৰাৰ বাবে আৰু ইয়াত আহি এটা কথা উপলব্ধি কৰিছোঁ যে তেখেতসকলে যেনেকুৱা ধৰণে এই পিছ পৰি থকা অঞ্চলটোত লক্ষী পূজাৰ লগে লগে তেখেতসকলে শৈক্ষিক জাগ্ৰত বা সামাজিক সচেতন সভাৰ নিচিনা এটা সভা পাতিছে আৰু য'ত নেকি ছাত্ৰ ছাত্ৰীক বিশেষ কৰি যুৱ প্ৰজন্মক কেনেকুৱা আগুৱাই লৈ যাব পৰা যায় তেনেকুৱা ধৰণৰ শিক্ষাবিদসকলক মাতিছে। এইবিলাক চাই পেলাই মানে এটা উপলব্ধি কৰিব পাৰিছোঁ যে সমাজখনে আগুৱাই যোৱাৰ কাৰণে এটা পণ লৈছে আৰু ইয়াত যিসকল উদ্যোক্তা আছে উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। কাৰণ সমাজটো আগুৱাবৰ কাৰণে শৈক্ষিকভাৱে জাগৃত হ'ব লাগিব, সামাজিকভাৱে সচেতন হ'ব লাগিব, অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগিব আৰু প্ৰত্যেকটা দিশৰ মানুহ ইয়াত চাইছোঁ আৰ্থিকভাৱে স্বাৱলম্বী মানুহকো মাতিছে, মানে সামাজিক সচেতন মানুহ, ৰাজনৈতিকভাৱে মানুহখিনিক মাতিছে আৰু সেইকাৰণে মানুহখিনিক যি সহজ সৰল মানুহখিনিক তেখেতসকলে পৰামৰ্শ আগবঢ়াইছে আৰু এই পৰামৰ্শই হয়তো আগন্তুক দিনত সমাজখনক উন্নতি কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। আৰু লগে লগে এটা কথা ক'ব লাগিব, লক্ষী পূজাটোৱে যাতে সকলোৰ তাতে শান্তি প্ৰগতি আহে, অসমবাসীৰ প্ৰত্যেকৰ তাতে শান্তি প্ৰগতি আহে আৰু যি ঈশ্বৰ আমাৰ আছে নেদেখাজনলৈ মই প্ৰণিপাত জনাইছোঁ। আমাৰ হিয়াৰ আমঠু ক'ব লাগিব, কথাটো মাজত টানি আনিছোঁ, হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় পাওক। সেই ন্যায়ৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ। আগন্তুক দিনত ন্যায় পাবই লাগিব তেখেতে আৰু এই সাঁওতালী সমাজে যেনেকুৱা ধৰণৰ অনুষ্ঠান লৈ কৰিছে আশা কৰিম আগন্তুক দিনত তেখেতৰ উন্নতি হওক, সমাজখনে আগবাঢ়ি আহক, বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত তেখেতসকলে সহযোগ কৰক আৰু হাতে হাত মিলাই বৃহৎ অসমীয়া জাতি গঠনত আগভাগ লওক।